নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মঙলদৈ পুনিয়াৰ দৰংজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বৰ্তমান COVID-19ৰ বাবে সমগ্ৰ দেশতে খাদ্যৰ নাটনি হৈছে, যাৰ বাবে মঙলদৈৰ আৰক্ষীয়ে মঙলদৈৰ বিভিন্ন স্থানত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী, ঔষধ আদি বিতৰণ কৰি আহিছে। আৰু আজি মঙলদৈৰ পুনিয়াত তেওঁলোকে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছে। আৰু আমি পোনপটীয়াকৈ আপোনালোকক খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয়কৈ দেখি আছে লাইভত। আৰু পিছৰ পৰ্যায়ত আমি তেওঁক কিছু প্ৰশ্ন সুধিম আৰু আপোনালোকক আমি দেখুৱাম। আপোনালোকে লাইভটো চাওক। নমস্কাৰ। পুনৰ ৰিয়েল নিউজ অসমলৈ আমি স্বাগতম জনাইছোঁ। আৰু ৰিয়েল নিউজ অসমৰ লাইভত বৰ্তমান আমাৰ মঙলদৈ আৰক্ষীৰ লোকসকল উপস্থিত আছে। আমি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে বিভিন্ন স্থানত আমি খাদ্য সামগ্ৰী, ঔষধকে আদি কৰি প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে দুখীয়া লোকৰ মাজত বিতৰণ কৰি থকা দেখিছোঁ। আৰু যথেষ্ট লোকে তাৰ পৰা সকাহ পাইছে। আমি তাৰ বাবে ৰিয়েল নিউজ অসমৰ ফালৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু লগতে আমি আপোনালোকক এই কথাও জনাব বিচাৰিছোঁ যে এতিয়াও বহু দৰিদ্ৰ লোকে খাদ্য সামগ্ৰী পোৱাৰ পৰা বঞ্চিত হৈ আছে। আজি দুদিনমানৰ আগতে আমাৰ চেনেলৰ কাৰ্যালয়ত দুগৰাকীমান মানুহ আহিছিলে আৰু তেওঁলোকেও বৰ্তমান খাদ্য সামগ্ৰীৰ সমস্যা হৈ আছে বুলি জনাইছে। এতিয়া আমি আপোনালোকৰ পৰা যিহেতু গম পাইছোঁ যে আপোনালোকে জনাইছে যে বিভিন্ন ঠাইত আপোনালোকে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে, আৰু আজি আপোনালোকে আমাৰ মঙলদৈৰ পুনিয়াৰ এই অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা দেখি তেওঁলোকক আপোনালোকে খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহিছে। আৰু তাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। যথেষ্ট প্ৰশংসনীয় কাম আপোনালোকে কৰি আছে আৰু আশা কৰোঁ আপোনালোকে বিভিন্ন ঠাইত এনেধৰণে সহযোগিতা আগবঢ়াই যাব। আমি আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমৰ বাহিৰত বিভিন্ন লোক ইতিমধ্যে আছে আৰু তেওঁলোক আহিব পৰা নাই, আবদ্ধ হৈ আছে। আমি কালি এটা নিউজ দিছিলোঁ, মঙলদৈৰ এগৰাকী যুৱতী অসমৰ বাহিৰত আবদ্ধ হৈ আছে, তেওঁ আহিব পৰা নাই। আৰু আমি আপোনালোকক এটা অনুৰোধ জনাইছোঁ প্ৰশাসনক, আপোনালোকে আমাৰ নিউজটোৰ পৰা নম্বৰটো কালেক্ট কৰি লৈ তেওঁলোকক সহযোগ অসমলৈ অহাৰ বা মঙলদৈলৈ অহাত সুবিধা কৰি দিবলৈ আমি বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ আপোনালোকে এই দিশত সহযোগিতা আগবঢ়াব। আৰু যিহেতু আপুনি আমাক জনাইছে যে DC অফিচৰ লগত বা প্ৰশাসনৰ লগত যোগাযোগ কৰিলে আপোনালোকে এই সুবিধা পাব বুলি কৈছে। আৰু আপুনি আমাক কোৱা মতে যিহেতু আপুনি কৈছে যে তেওঁলোকে কণ্টেক্ট নম্বৰ দিয়া হৈছে যোগাযোগৰ বাবে, কিন্তু যিটো কণ্টেক্ট নম্বৰ দিছে বা যিকেইটা কণ্টেক্ট নম্বৰ দিছে তাৰ যোগাযোগ কৰি যেতিয়া তেওঁলোক বিফল হৈছে তেতিয়াহে তেওঁলোকে আমাক জনাইছে আৰু নিউজ আমি সেইভাৱে প্ৰচাৰ কৰিছোঁ। সেয়েহে আমি অসম আৰক্ষী তথা মঙলদৈৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমি এই কথাটো জনাব বিচাৰিছোঁ প্ৰশাসনক, তেওঁলোকে যাতে অসমৰ বাহিৰত যিসকল মঙলদৈৰ লোক আছে তেওঁলোকক অসমলৈ ঘূৰি অহাত সহযোগ কৰে। আপোনালোকে মঙলদৈৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী প্ৰায় প্ৰতিদিনেই বিতৰণ কৰি থকা আমি দেখিছোঁ আৰু তাৰ পৰা যথেষ্ট লোক উপকৃত হৈছে। কিন্তু
মই এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আজি আপোনালোক ইয়াত আহিছে শিক্ষকসকলৰ মাজত আৰু তেওঁলোকৰ যথেষ্ট সমস্যা আছে, আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ আৰু কথা পাতি গম পাইছোঁ তেওঁলোকৰ যথেষ্ট কষ্ট হৈছে, যিহেতু তেওঁলোকে দৰমহা নাপায়। আৰু তেওঁলোকক এতিয়া আপোনালোকে যিখিনি খাদ্য সামগ্ৰী দিব, এই খাদ্য সামগ্ৰীখিনিয়ে তেওঁলোকে মাত্ৰ প্ৰায় এসপ্তাহ চলিব পাৰিব, কিন্তু তাৰ পিছৰ সপ্তাহত তেওঁলোকৰ কি হ'ব, তাৰ বাবে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? এই সম্পৰ্কত আমি প্ৰশ্ন সোধোতে তেওঁলোকে আমাক জনাইছিলে যে নিশ্চয়কৈ আমি তেওঁলোকৰ যদি কিবা অসুবিধা হয় আমাক তেওঁলোকে জনাব আৰু যিসকল শিক্ষক আছে সেই শিক্ষকসকলক সহযোগ কৰিব বুলি তেওঁলোকে জনাইছে। আমি মঙলদৈ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ তেওঁলোকে যিসকল প্ৰকৃত দুখীয়া লোক, যিসকলৰ বৰ্তমান খাদ্য সামগ্ৰীৰ নাটনি হৈছে, তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰি তেওঁলোকে মহানুভৱতাৰ পৰিচয় দিব আৰু তেওঁলোকক বৰ্তমান বিদ্যালয়ৰ শিক্ষকসকলে আদৰণি জনাব গামোচাৰে।